এইয়া বিহু খাবলৈ দিছে, পিঠা দিছে, পিঠা দিছে, পিঠা খাবলৈ আহিলে কিবা এটা কৈ দে। পিঠা খুলিলে কৈ দিওঁ, খুল এইটো দেখাওঁ। এইয়া তিল পিঠা দিছে আৰু লাড়ু দিছে দেই, খাবলৈ দিছে। এটা বস্তু তিনিটাই ভাগ কৰি খাইছে দেই, তিনিটাই ভাগ কৰি খাইছে, চাৰিটা। বঢ়িয়া দিছে। पहली तो रखूं ताना কলে গল লাহৈ কিহত কি কলে গল কিহত কি কলে গল তুলৰে থাকোতে 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 দাঢ়ি চলি পকি গল গলৈ মালি কলিজা খালি দেহানো মন কেনেবা দেহানো মন কেনেবা গল দেহানো মন কেনেবা দেহানো মন কেনেবা গল। জয় হৰি বোলা, জয় ৰাম বোলা। হে নমো নমো নাৰায়ণ প্ৰসন্ন হৈক হৈ কয়ুক মায়ক নিৰ্যান হৈছে আপোনাৰ মহিমা আপুনি বেকত কৰি জীয়ক কৰা পৰিতান হৈছে। হে প্ৰভু, ৰাইজ বুলিলেই ৰজা, জ্ঞাতি বুলিলেই গংগা, ভকতে বুলিলেই ঈশ্বৰ, এই তিনি সম্বন্ধ ঘটাইছে ইয়াতে সেউকীয়ে মহাবিদ্যালয় তিনিচুকীয়া মহাবিদ্যালয়ৰ হৈ সেৱা লৈছে। বহাগৰ প্ৰথম বিহুৰ বতৰত হুঁচৰিৰ যিটো আশীৰ্বাদ, সেই আশীৰ্বাদটো অসমীয়া মানুহে সদায় বকুণ্ঠ পৰাণৰ সমান বুলি ভাবে। গতিকে বছৰটোৰ কাৰণে যদি মহাবিদ্যালয়ত ক'ৰবাত কিবা হ'ব লগা আছিল, সকলো কুশলে ৰাখি সকলোকে সুখে শান্তিৰে ৰাখিব লাগে। জীৱৰ গৃহত গু লক্ষী পিতা পুত্ৰ বিদ্যা বনিতা যি আছে, কাৰোবাৰ যদি বছৰটোত কিবা অপায় মংগল মহামাৰী ক্লেশ আদি হ'ব লগা আছিল, আজি এই হুঁচৰি আশীৰ্বাদে উপৰি পুৰুষৰ 33 কোটি দেৱতা সন্তুষ্ট হৈ নীলগৰ ঢল নীলগতে মাৰ নিয়াই কাঁহী পাতে গা নকটাকে সকলোকে প্ৰভু চৰণে কৃপা কৰি ৰাখিব লাগে, এই প্ৰাৰ্থনা। জয় হৰি বোলা।
জয় ৰাম বোলা তিনিচুকীয়া মহাবিদ্যালয় সকলোৰে কুশল হওক। ধন্যবাদ।